আমি নিগেটিভ মানুহৰ মাজত থাকিও কেনেকৈ নিজকে পজিটিভ ৰাখিব পাৰিম। হাউ টু ষ্টে পজিটিভ এমং নিগেটিভ পিপল। এইটো কথা সঁচা যে আমি যিমানবোৰ মানুহৰ লগত উঠা বহা কৰোঁ, বন্ধু বৰ্গ, সহকৰ্মী, পৰিয়ালৰ মানুহ সকলোবোৰ যে 100% পজিটিভ বা যোগাত্মক কথাই ক'ব সেয়া অসম্ভৱ। তাৰে মাজত বহুতো নিগেটিভ কথা কোৱা আৰু চিন্তা কৰা মানুহো থাকিবই। কিছুমান মানুহে ইণ্টেনশ্যনেলি আপোনাক নিগেটিভ কথা ক'ব, আপোনাক হতাশা কৰিবলৈ বা আপোনাৰ লক্ষ্যত উপনীত নহ'বলৈ অবিৰাম চেষ্টা কৰিব। কিন্তু কিছুমান মানুহ সঁচাকৈয়ে নিগেটিভ চিন্তাধাৰণা কৰা মানুহ। চাগে তেখেতলোকৰ অতীতৰ অভিজ্ঞতা বেয়া আছিল বা বাৰে বাৰে তেখেতলোকৰ লগত নিগেটিভটোৱে হৈছে জীৱনত। তেতিয়া আপুনি কি কৰিব? এইটো কথা সঁচা যে আপুনি নিগেটিভ মানুহৰ চিন্তাধাৰা কেতিয়াও সলনি কৰিব নোৱাৰে। কিন্তু আপোনাৰ নিজৰ চিন্তাধাৰণা, আত্মবল, বিচাৰ বুদ্ধি আপোনাৰ হাতত আছে। সেয়া কাকো সহজতে কণ্ট্ৰল কৰিব নিদিব। কিবা এটা কাম কৰিবলৈ ওলাইছে বা আৰম্ভ কৰিছে, সহজতে নিগেটিভ হৈ নাযাব। নিজৰ ওপৰত বিশ্বাস ৰাখি আগবাঢ়ি যাব। কোনে কি ক'ব সেয়া চিন্তা নকৰিব। দ্বিতীয়তে, যদি আপোনাৰ কোনোবা সহকৰ্মীয়ে লগতে কাম কৰা এজনৰ কথা বেয়াকৈ কৈছে, আপুনি চিম্পলি ক'ব পাৰিব, তেখেতৰ চাগে বেয়া সময় চলি আছে, আদাৰৱাইজ তেখেত বহুত ভাল মানুহ। তেনেকৈ আপুনি ডিফিউজ কৰিব পাৰিব সেই নিগেটিভ কথা কোৱাজনক। তৃতীয়তে, আপোনাক যদি বেছিকৈ ঋণাত্মক চিন্তা কৰা মানুহে ঘেৰি আছে, তেনেহ'লে তেওঁৰ পৰা অলপ দূৰত্ব বজাই ৰাখিব। কিয়নো এই নকৰিলে আপোনাৰ অপকাৰ হ'ব পাৰে। আপুনিও ঋণাত্মক চিন্তাধাৰাৰ অধিকাৰিণী হৈ যাব পাৰে। আশা কৰিছোঁ মোৰ এই 3টা উপায়ে আপোনাক পজিটিভ চিন্তা কৰিবলৈ সহায় কৰিব। আৰু যদি মোৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে, তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু প্ৰথমবাৰৰ কাৰণে যদি আপুনি মোৰ চেনেললৈ আহিছে, তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।